Hello everyone, welcome to my channel. আজি মই এটা সিম্পল পনীৰৰ ৰেচিপি লৈ আহিছো। মই কেনেকৈনো এই ৰেচিপিটো বনালো তাকে আপোনালোকৰ ওচৰত শেয়াৰ কৰো বুলি ভাবিলো। তাৰ কাৰণে মই প্ৰথমতে পনীৰখিনি সৰু সৰু কিউবত কাটি ললো। তাৰ পিছত এখন কেৰাহীত অলপ ঘিউ দি পনীৰখিনি ৰঙচুৱা হোৱালৈ ভাজি থাকিম। যেতিয়া পনীৰখিনি অলপ ৰঙচুৱা হ'ল তেতিয়া মই এখন প্লেটত উঠাই থলো। ঠিক তেনেদৰে এচামুচ ঘিউ দি কাজুখিনিও ভাজি উঠাই থলো। তাৰ পিছত এই একেখন পেনতে 2 চামুচ ঘিউ দিয়াৰ পিছত তাত মই গোটা মছলাখিনি দি দিম। ইয়াত মই গোটা মছলাৰ ভিতৰত ব্যৱহাৰ কৰিছো 2 কিলা তেজপাতৰ সৈতে দালচেনি সৰু এটুকুৰা, 2টা ইলাচি, 2টা লং, 4টা গোটা জালুক, অলপ গোটা জিৰা আৰু শুকান জলকীয়া 2টা। এইখিনি অলপ টাইম ভজা হোৱাৰ পিছত তাত মই সৰু সৰুকৈ কাটি লোৱা 3টা পিয়াজ দি দিছো। পিয়াজখিনি কিছু সময় ভজাৰ পিছত কোমলিব ধৰোতে মই ইয়াত সৰু সৰুকৈ কাটি লোৱা 4টা বিলাহী দি দিছো। লগত অলপমান সোৱাদ অনুসৰি নিমখো দি দিছো। এইখিনি অলপ টাইম ভজা হোৱাৰ পিছত মই এখন ঢাকনিৰে ঢাকন দি সিজিবলৈ দিলো। এনেদৰে 2-3 বাৰ ভজা হোৱাৰ পিছত অলপ পানী দি আকৌ অলপ টাইম ঢাকনিৰে ঢাকি দি সিজিবলৈ দিলো। কিছু সময়ৰ পিছত কাজুখিনিও দি দিলো। কাজুখিনি দিয়াৰ পিছত অলপ টাইম সিজিব দি গেছটো নুমাই ঠাণ্ডা হ'বলৈ দিলো। ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰ এটাত লৈ এইখিনি পিচি ললো। তাৰ পিছত এখন পেনত আকৌ অলপ ঘিউ দি তাত গোটা জিৰা অলপ দি উঠি পিচি লোৱা পেষ্টখিনি দি দিলো। লগত অলপমান জালুকৰ গুড়ি আৰু হালধিৰ গুড়ি দি দিলো। যেতিয়ালৈ হালধি আৰু জালুকৰ কেঁচা ভাৱটো নাযায় তেতিয়ালৈ এনেদৰে ঢাকনিৰে ঢাকন লগাই ভাজি থাকিলো। এনেদৰে 2-3 বাৰ ভজা হোৱাৰ পিছত অলপমান পানী দি দিলো। পানীখিনি দিয়াৰ পিছত সোৱাদ অনুসৰি ইয়াত অলপমান নিমখো দি দিলো। যিহেতুকে ইয়াতে আগতে নিমখ ব্যৱহাৰ কৰিছিলো সেইকাৰণে মই ইয়াত কমকৈ ব্যৱহাৰ কৰিছো। তাৰ পিছত যেতিয়া ভালদৰে উতলিব ধৰিব তেতিয়া ভাজি থোৱা পনীৰখিনিও দি দিলো। এনেদৰে পনীৰখিনি দিয়াৰ পিছত অলপ টাইম ঢাকনিৰে ঢাকন লগাই সিজিব দিলো। ভালদৰে হোৱাৰ পিছত শেষত এয়া মই চেনি অলপ আৰু কস্তুৰী মেথি দি দিয়াৰ পিছত হৈ গ'ল আমাৰ সিম্পল পনীৰৰ গ্ৰেভি। আপোনালোকে দেখিছেনে মই ইয়াত অতি কম পৰিমাণৰ মছলা ব্যৱহাৰ কৰি এই গ্ৰেভিটো বনাইছো। আপোনালোকেও বনাই খাই চাই কমেণ্টত জনাবচোন কেনেকুৱা হৈছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছো, ধন্যবাদ।